আজি মটৰ পনীৰৰ ৰেচিপি এটা বনাম। তাৰ কাৰণে কেৰাহীটোত অকণমান তেল গৰম কৰি লৈ কাটা বিলাহী দুটা মিডিয়াম সাইজৰ দিলোঁ। বিলাহী দুটা অকণমান ভাজি ল'ম ধুনীয়াকৈ। 1-2 মিনিট সময় এনেকৈ বিলাহী দুটা ভাজি লৈ ইয়াৰ পিছত বিলাহী দুটা অকণমান ভাজ খোৱাৰ পিছত আমি দুটা পিঁয়াজ মিডিয়াম সাইজৰ কাটি লৈছোঁ, সেই দুটা ইয়াত দি দিলোঁ। আৰু পিঁয়াজ দুটাও এনেকৈ 2 মিনিট সময় ভাজি ল'ম ধুনীয়াকৈ। পিঁয়াজটো যেতিয়া ধুনীয়া এটা কালাৰ আহিব, পিঁয়াজৰ কালাৰটো অহালৈকে আমি ভাজি থাকিব লাগিব এইখিনি। এতিয়া আমি পিঁয়াজখিনি অকণমান ভাজা হৈ গৈছে। ইয়াত আমি নহৰু আৰু আদা অকণমান ইয়াত ভাজি দিম। নহৰু লৈছোঁ 8-10 কোমান আৰু আদা 1 ইঞ্চিমান লৈছোঁ। এইখিনি পিঁয়াজখিনিৰ লগত ধুনীয়াকৈ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। ধুনীয়াকৈ কেঁচা গোন্ধটো যেতিয়া যাব তেতিয়া এটা ধুনীয়া টেষ্ট আহে পনীৰৰ ৰেচিপি তেনেকৈ ভাজি দিলে। এইখিনি প্ৰায় এনেকৈ 1 মিনিটমান সময় আৰু ভাজিব লাগিব। ইয়াৰ পিছত আমি ইয়াত ইলাইচি আৰু ডালচেনি 2 টুকুৰা দিছোঁ, ইলাইচি 2টা দিছোঁ। এইখিনি একেলগে ইয়াৰ লগত ভাজি ল'ম। গোটেইখিনি ভাজি ল'লে ডালচেনি আৰু ইলাইচিটো গোটেইখিনি মিল খাই সিজি যায় অকণমান। পেষ্ট বনালে আৰু পিছত এক্সট্ৰাকৈ মছলা দিব নালাগে। ইয়াৰ পৰা এইখিনি এনেকৈ ভাজি ল'ম আৰু ডালচেনি ইলাইচিৰ গোন্ধটো ধুনীয়া আহে। এইখিনি এতিয়া প্ৰায় ভজা হ'ব আৰু এনেকুৱাকৈ অকণমান ভাজি লৈ এইখিনি আমি প্লেট এখনত অকণমান দেৰিকৈ কাঢ়ি ল'ম। এইখিনি ধুনীয়াকৈ এতিয়া আমাৰ এইখিনি প্ৰায় হৈ গৈছে ভাজা। এইখিনি আমি এতিয়া এনেকুৱা হ'লে পিঁয়াজখিনি বিলাহীখিনি ধুনীয়াকৈ ভাজ খাইছে। এইখিনি কাঢ়ি ল'লোঁ ইয়াত প্লেটখনত। লগত ধনিয়া দুমুঠি লৈছোঁ আৰু কেৰাহীটোত অকণমান তেল দি আমি ইয়াত কাটি থোৱা পনীৰখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াত পনীৰখিনি দিয়া হ'ল। পনীৰখিনি অকণমান ভাজি ল'ম। এতিয়া ভাজি লৈ ইয়াত বৰ বেছিকৈ ভাজিব নালাগে, অকণমান কমকৈ ভাজিলে তেতিয়া টেষ্টটো ধুনীয়া হৈ থাকে পনীৰৰ। বেছিকৈ ভাজিলে অকণমান ডাঠ হয় আৰু তেতিয়া খাব টেষ্টিটো অকণমান কম হয়। এইখিনি অকণমান ভাজাৰ পিছত এনেকুৱা কালাৰ আহিল। এইখিনি আমি এতিয়া নমাব পৰা হ'ব আৰু এইখিনি আমি এতিয়া এইখিনি মিলাই লৈ এনেকৈ চাৰিওপিনে এইখিনি নমাই ল'ম। পনীৰখিনি এইখিনি নমাই ল'লোঁ। এইখিনি নমাৰ পিছত আমি চেলাই লোৱা মটৰ অকণমান পানীত বইল কৰি লৈছিলোঁ, কাৰণ মটৰখিনি অকণমান পুৰত আছিল। সেইকাৰণে এতিয়া আমি ভাজি লোৱা নহৰু বিলাহীৰ পেষ্টখিনি মিক্সিৰ জাৰ এটাত পিচি ল'ম। ইয়াত আমি গোটেইখিনি ভৰাই দিলোঁ। লগত জলকীয়া আৰু ধনিয়া 2 মুঠি দি পেষ্ট বনাই ল'লোঁ। এতিয়া আমি কেৰাহীটোত তেল অকণমান গৰম কৰি লৈ ইয়াত শুকান জলকীয়া 2টা ভাজি ল'ম। জলকীয়া 2টা
অকণমান লাৰি দি যেতিয়া ভাজা হ'ব, জলকীয়া দুটা ভাজা হোৱাৰ পিছত ইয়াত তেজপাত দুখিলা দিম। এতিয়া আমি তেজপাত দুখিলা দিলোঁ। তেজপাত দুখিলা দিয়াৰ পিছত এই দুটাও আমি ধুনীয়াকৈ মিলাই লৰাই দিম। এতিয়া তেজপাত দুখিলা যেতিয়া ভজা যাব, আমি ভজা হোৱাৰ পিছত বিলাহী পেষ্টখিনি ভাজি লোৱা এইখিনি ইয়াত দি দিম। গোটেইখিনি একেলগে দি দিম। ইয়াতে গোটেইখিনি আমি পেষ্টখিনি দি ল'লোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এইখিনি তেলখিনি যেতিয়ালৈকে ভাজ নাখায়, গোটেইখিনি মিক্স হৈ যোৱালৈকে আমি ইয়াত আৰু মটৰখিনি দি এইখিনিও মিলাই ল'লোঁ। ইয়াত তাৰপিছত কাশ্মীৰী মিৰ্চ 1 চামুচ দিলোঁ আৰু ইয়াত হালধি দিছোঁ নিয়মমতে যিখিনি লাগে। এইখিনি গোটেইখিনি ভাজি মিলাই ল'ম। এনেকৈ অকণমান ভাজাৰ পিছত আমি এনেকুৱা হ'ল। ইয়াৰ পিছত আমি নিমখটো দিম আন্দাজমতে। নিমখটো দি উঠি আমি এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম। গোটেইখিনি ভাজ খোৱা গ'লে নিমখৰ লগত আমি এতিয়া ইয়াতে অকণমান ধনিয়া গুড়ি অকণমান দিম। ধনিয়া গুড়িখিনি দিলোঁ। এতিয়া আমি ইয়াত পনীৰ মছলা অকণমান দিম আৰু পনীৰ মছলাখিনি দি উঠি এইখিনি লৰাই ল'ম। গোটেইখিনি ধুনীয়াকৈ মিলাই এইখিনি দেখিছেনে, গোটেইখিনি একেলগে কৰচখনত উঠি আহিছে। গোটেইখিনি মানে ভাজ খোৱা গৈছে। এইখিনি এনেকুৱা হ'লে গোটেইখিনি ভাজ খোৱা গৈছে। অকণমান তলিত লাগিছে, এইখিনি অকণমান কৰচখনেৰে উঠাই দিছোঁ। বেছিও লগা নাই। এনেকৈ এইখিনি লৰাই দি উঠি আমি এতিয়া ইয়াত দৈ গাখীৰ অকণমান দি দিম। 2 চামুচমান লৈছোঁ। আপোনালোকৰ যদি দৈ গাখীৰ নাথাকে, ইয়াত এৱা গাখীৰৰ ক্ৰীমখিনিও দিলে বেয়া নালাগে খাব। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই ল'ম। গোটেইখিনি ভাজি লৈ মাজতে ইয়াত আমি এনেকুৱা ভাজা হৈ গ'ল এইখিনিও গাখীৰখিনিৰ লগত। এতিয়া পানী দিব পৰা হ'ব। ইয়াতে আমি মিক্সি জাৰটোৰ যিখিনি হেৰি আছিলে, পেষ্ট আছিলে, তাত অকণমান পানী দি মিলাই দিলোঁ। এইখিনি ইয়াতে দি পানীখিনি ঢালি দিলোঁ। মছলাখিনিও আহি গ'ল ইয়াত। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈ আৰু অকণমান পানী দিব লাগিব। পানীটো নিজৰ আইডিয়া মতে দিলে হ'ল। এইখিনি পানী এটা আইডিয়া মতে দি দিলোঁ। পনীৰখিনিৰ এটা আন্দাজ মতে পানীটো দিব লাগে। ইয়াত আমি এতিয়া পনীৰখিনিও দি দিলোঁ। পনীৰখিনি দিয়া হোৱাৰ পিছত এইখিনি ধুনীয়াকৈ গোটেইখিনি মিল খোৱাকৈ লৰাই দি চাৰিওপিনৰ পৰা ধুনীয়াকৈ আমি মিলাই দিলোঁ। দি এতিয়া আমি এইখিনি উতলিব দিম। এইখিনি এতিয়া উতলি আছে। উতলি থকাৰ মাজতে এনেকৈ লাৰি চাইছোঁ আমি কিমানখিনি গ্ৰেভি ৰাখিম। এইটো নিজৰ আইডিয়াত ৰাখিলে হ'ল। গ্ৰেভিটো প্ৰায় গ্ৰেভিটো হৈছে আৰু এনেকুৱা সময়ত ৰাখি দিব লাগে। অকণমান জোলো ৰাখিব লাগে, তেতিয়া খাব ভাল হয়। ৰুটিৰ লগতো খাই ভাল লাগে। ইয়াত জিৰা বটা অকণমান দি দিলোঁ। এইখিনি আমি এতিয়া কাঢ়ি ল'লোঁ। অকণমান বাতি এটাত এনেকৈ
লৈ ইয়াত ধনিয়া পাত অকণমান দি দিছোঁ গোন্ধটোৰ কাৰণে। এইখিনি হৈ গ'ল আমাৰ মটৰ পনীৰৰ ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পাইছে, যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই আছে যদি ফ'ল' কৰিব।